যিহেতু ঘৰলৈ আহিছিলোঁ আৰু দেখিছে এতিয়া যাবলৈ হ'ল আৰু এইফালে বানপানী হৈ গৈছে আজি ঘৰত। আমাৰ ইয়াত নদী কাষৰীয়া ঠাই যে বানপানীটো হৈ থাকে, বছৰেকে 2-3 বাৰ হয়। বাকী এতিয়া থ'বলৈ ওলাইছে মোক প্লাবিতাই ষ্টেচনত, ওচৰতে ষ্টেচন আৰু বিশেষকৈ ওচৰতে মানে ডিউটি আহিছিলোঁ, তো অকণমান সময় উলিয়াই আহিছিলোঁ ঘৰলৈ কালি ৰাতি। এতিয়া মোক থ'বলৈ যায় প্লাবিতাই, মামাহঁতৰ স্কুটিখন লৈ যাম। চলো স্কুটি লৈ যায় বস্তু দে মোক। আৰু এইফালে আমাৰ এইজনী কুকুৰজনী বিউটি। যাওঁ আৰু পূৰা নদী পানী সোমাই আছে, বানপানী। এয়া চাওক, নদী কাষৰীয়া অঞ্চলৰ এইটোৱে প্ৰব্লেম। চাওক বানপানী, চব নদীৰ পানী হয় নেকি? এইফালে মামাৰ ল'ৰাটো ভোৰ চলাই আছে, দেখাই দিছোঁ হ'ব। এইটো ভোৰ চলাই আছে এইফালে। বা পুৰা মজা লাগিছে। সেইফালে নাযাবি দেই, চাবি ওপৰত লাগিব চাবি। মই যাওঁ থাক দেই, হেই লিয়ান মই যাওঁ থাক। ককাই ভাই চলো। যিহেতু আজিৰ যোনটো ষ্টেচনৰ পৰা যাম সেইটো ঘৰৰ কাষতে আছে, বেছি দূৰ নাই, প্ৰায় 3 কিলোমিটাৰমান হ'ব। আৰু খাবলৈ আহিছোঁ ষ্টেচনটো দেখাই দিছোঁ, সৌ ষ্টেচনটো এইটো ধৱলগাঁও জংচন। তো তাৰ পৰাই ট্ৰেইন আছে, 2 ঘণ্টাৰ যাত্ৰা হ'ব আৰু গৈ কিনে ডেষ্টিনেশ্যন পাই যাম। বাকী এয়া আমাৰ বগীবিলৰ ভিউ আৰু ইয়াৰ পৰাই বগীবিল ষ্টাৰ্ট। আৰু এইফালে আগলৈ গৈ থাকিলে বগীবিল ব্ৰিজখন পাবগৈ। আৰু এইফালে আগলৈ আপোনালোকে চুকাফা ভৱন হয়, যোৰহাট শিৱসাগৰ, লগতে বাওঁফালে গ'লে তিনিচুকীয়া যাব পাৰিব। বাকী এতিয়া ষ্টেচনৰ ফালে সোমাম, এই ৰাস্তাটোত দেখাই আছোঁ। চলো চলো চলো। নতুনকৈ স্কুটি চলাব শিকিছে দেই ৰাইজ, পাৰিছে। কলেজত পঢ়ি থাকোঁতে বাইক চলাব শিকাইছিলোঁ 2-3 মান, সদায়তো নাপায়। তাৰপৰা লাহেকৈ স্কুটি চলাব শিকালোঁ, নিজেও শিকিলে। বা স্কুটি বা মামী স্কুটিখন কেতিয়াবা চলাই থাকে আৰু মোৰে কাম আহিছে, থ'বলৈ আহিব পাৰিছে, মোৰ সুবিধা হৈছে। বাকী এইবিলাক চাওক কি ধুনীয়া গ্ৰীনেৰী, পূৰা ভিউটো চাওক। এয়া আমি ষ্টেচন আহি পালোঁ। আমাৰ এয়াই আৰু ষ্টেচনে বাছ ষ্টপে এইফালে ঘূৰি ফুৰাই হয় আৰু উপায় নাই। বাকী এতিয়া আজি প্ৰথম থ'বলৈ আহিছে ষ্টেচনলৈ, প্ৰথম নহয়, আগতে ক'ৰবাত বাছত থৈছে। ষ্টেচনত আজি নিজে স্কুটি ড্ৰাইভ কৰি বাপৰে বাপ থ'বলৈ আহিছে। এয়া ষ্টেচনটো খুব ধুনীয়া আৰু এতিয়া ডাঙৰ কৰি আছে, এইটো এটা বহুত ডাঙৰ ষ্টেচন হ'বলৈ গৈ আছে। বাকী এতিয়া ডিব্ৰুগড় ফালৰ পৰা, টাউনৰ ফালৰ পৰা আহিব ট্ৰেইনখন, তাৰ পৰা এনেকৈ ধেমাজি হৈ লখিমপুৰ গুচি যাব। দুখটোতো ক'ত লাগিব আৰু নালাগে। লিপষ্টিকটো ইমান জিলিকিছে, সেইটো বগা হৈ আছে বেছি। দুখনো ক'ত লাগিব আৰু, দুখ নালাগে। যাওঁ আৰু সেয়াই আপোনালোকক অকণমান দেখালোঁ ঘৰৰ পৰা ওলাই অহা সময়টো। বাকী সময় হ'লে ভিডিঅ'টো বনাম যদি সুবিধা পাওঁ, নহ'লে আৰু ইয়াতে সমাপ্ত আৰু চাই থাকক। ট্ৰেইন আহি গ'ল দেখিছেনে, যাবলৈ হ'ল আৰু যাওঁ থাক আৰু এয়াই আছিলে, ইমানটোৱে দেখালোঁ আৰু ভিডিঅ'টো সৰু এটা। ট্ৰেইনৰ ভিতৰত মানুহ থাকিব অলপ দিগদাৰ হ'ব, গতিকে কেনে পালে কমেণ্ট কৰি দিব। মই গৈ থাকোঁ আৰু বাই বাই। ট্ৰেইন আহি গ'ল।